পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰঙালী বিহুটিয়ে সকলোৰে জীৱনটো ৰঙেৰে উপচাই পেলাওক, লগতে সুখ সমৃদ্ধি কৰি আনক। বিগত 7টা বসন্তৰ দৰে এইবেলিও আমাৰ দলটিয়ে আপোনালোকৰ বিহুটোলৈ শুনি শুৱনি কৰিবলৈ সাজু হৈছোঁ। যদিহে জানিতে অজানিতে আমাৰ দলটিৰ পৰা কিবা ভুল ভ্ৰান্তি হয়, তেতিয়াহ'লে আপোনালোকৰ ছোৱালী তথা আপোনালোকৰ জীয়ৰীক ক্ষমা কৰি দিব। অসমীয়া বাপতিসাহোন বিহুটিৰ 3টা ভাগৰ ভিতৰত কুলিকেতেকীৰ মাতেৰে, গছ-গছনিৰ মহ সাজেৰে, থৈপেটা গগনাৰ ঝংকাৰে বসন্ত ঋতুত অহা ৰঙালী বিহুটিয়ে হৈছে প্ৰতিজন অসমীয়াৰ বাবে আমি সকলোকে জানো আমাৰ জীৱনযাত্ৰাৰ এই তাৰতম্য সাক্ষী হৈ জলবায়ু পৰিৱৰ্তন বা আমাৰ 6টা ঋতু। প্ৰথমে গ্ৰীষ্ম ঋতু। গ্ৰীষ্ম মানে গৰম, আৰু গ্ৰীষ্ম ঋতুৰ বিশেষত্ব এই গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ আমাৰ অসমীয়া জনগণৰ প্ৰথম সমল হৈছে গ্ৰীষ্ম বিহু। মনত পৰেনে বাৰু সেই দাহানি দিনত, গৰমৰ দিনত বিচনীৰে বিচি বিচি চোতালত বহি আইতাই কোৱা সাধুকথাবোৰৰ কথা কিমান যে বিভাস আছিল। আহকচোন এইখন অঞ্চলজুৰিৰে আকৌ সেই তাহানিবোৰ মনত পেলাওঁ। কইলা মেঘে আকাশ চানি ধৰিলে, বিজুলী ঢেৰেকণিৰ উচটনিত যেন মেঘে ফুলত চাপৰহে দিছে। টুটুকুৰা আলু খোৱা মেঘৰ প্ৰেমৰ মিলনত ধৰালৈ নামি আহে এজাক সপোন সপোন লগা বৰষুণ। ইয়াৰেই নাম বৰ্ষা ঋতু নহয় জানো? ৰাতিবিলাক শেৱালিৰ হোৱা মাজনিশা ঘৰৰ চালত নিয়মে তোমালে কৰিছে লগতে শেৱালিৰ সুবাস আমিও নাপাওঁ। হেমন্তৰ ঋতু বৰফ পাই যেন ধাননি পথাৰত ফুল উঠিয়ে জিলি পাইছে। শস্য চপোৱাৰ আনন্দত যেন ডাঙৰীৰ মুখত হাঁহি মিলিছে। কৃষকবোৰেও যেন জিলিক জিলিক শব্দৰে দাঙি লৈ আহিছে ধানৰ নেপুৰা লাগি। প্ৰখৰ শীতৰ মাজেৰে ঘন কুঁৱলী ফালে আহি পালেহি আমাৰ মাঘৰ বিহুটি, য'ত প্ৰতিজন জনগণৰ সেৱা জনাই মেজিৰ জুইক সাক্ষী কৰি
কালি বহাগৰ আছিল কুলিকালিকে সুন্দৰভাগৰ লগতে কষ্টটিকাল সাজুকৈ আমাৰ শেষত ৰঙালী বিহুটি আদৰি কৰিলে লগতে ঢোল পেপাৰ ফূৰ্তিৰে যেন দিনলৈ পাতিছে চেৰাৰ মাজত এটা ফাঁচি গ'ল চাওঁতে বহাগ আহি পালেহিয়ে সময় ডেকাহঁতে সাজু হৈছে ৰঙালী আদৰিবলৈ পিছে আমাৰ কাপোৰ কেইজনো পিছ পৰি থকা নাই হাতত জেতুকাৰ বোল উঠত মৰহম ধৰি সানি ওলাইছে যেন বিহুলৈ মুকলি বিহুৱে হওক বা মঞ্চ বিহুৱে হওক আমি নটৰাজ সাংস্কৃতিক নৃত্য গোষ্ঠীয়ে আপোনালোকৰ ব্যক্তিখন পুৰণি কৰিবলৈ নসাজন নৰূপত বাৰীৰ অসমীয়া নৃত্যৰ এক সংমিশ্ৰণ আপোনালোকৰ আগত আগবঢ়াই দিছোঁ আহকচোন একেলগে আমি উপভোগ কৰোঁ